নমস্কাৰ। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশনৰ উপলক্ষে আজি অনুষ্ঠিত হোৱা এই ৰাজহুৱা সভাৰ মাননীয় সভাপতি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি শ্ৰদ্ধেয় ক্ষীৰোদ শইকীয়া ডাঙৰীয়া, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তথা এই বগী নদী অধিৱেশনত নৱনিৰ্বাচিত সভাপতি মহেন বৰা ডাঙৰীয়া, অসম চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী আৰু এই ঢকুৱাখানা বিধানসভা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়া, লখিমপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, ধেমাজি বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ অনুজ পেগু ডাঙৰীয়া, সদৌ অসম চুতীয়া জাতি সন্মিলনৰ মাননীয় সভাপতি তথা অসম চাহ নিগমৰ অধ্যক্ষ অমীয় বৰা ডাঙৰীয়া, বিশিষ্ট সাংবাদিক নিউজ লাইভৰ মুখ্য সম্পাদক শ্ৰদ্ধেয় জাহিৰ হুছেইন ডাঙৰীয়া, চুতীয়া জাতি মহিলা সন্মিলনৰ সভানেত্ৰী শ্ৰদ্ধেয়া জয়া বৰুৱা ডাঙৰীয়ানী, চুতীয়া যুৱ সন্মিলনৰ সভাপতি বিতুপন শইকীয়া ডাঙৰীয়া, জ্যোতি চিত্ৰবনৰ মাননীয় অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, লখিমপুৰ ঘাৰমৰা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী বিষ্ণু গোস্বামী প্ৰভু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় প্ৰবক্তা শ্ৰদ্ধেয় ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়া, মিচিং সাহিত্য পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য পৰম শ্ৰদ্ধেয় পৰমানন্দ চাৰিঙীয়া ডাঙৰীয়া, লগতে উপস্থিত মটক যুৱ ছাত্ৰ সন্মিলনৰ মাননীয় সভাপতি ডেভিড চেতিয়া ডাঙৰীয়া, মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণ ডাঙৰীয়া, অভ্যৰ্থনা সমিতিৰ সভাপতি মনিন শইকীয়া ডাঙৰীয়া তথা প্ৰাঞ্জল ৰাজকোঁৱৰ ডাঙৰীয়া, জ্যোতিপ্ৰসাদ চুতীয়া ডাঙৰীয়া আৰু এই অধিৱেশনৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক ৰাজু চুতীয়া ডাঙৰীয়াৰ লগতে আজি সভাত উপস্থিত পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তী। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশনত উপস্থিত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বিশেষজ্ঞসকলৰ মতে চুতীয়া শব্দৰ অৰ্থ হ'ল অতি কষ্ট সহিষ্ণু, উচ্চ আৰু গুণসম্পন্ন মানুহ। গতিকে তেনেধৰণৰ ব্যক্তিত্বৰে গঢ় লৈ উঠা এই চুতীয়া সমাজ বৃহত্তৰ অসমীয়া জাতিক বিশ্বৰ বুকুত অন্যতম শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে চুতীয়া সমাজে উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে। সেই শক্তি আপোনালোকৰ মাজত বিৰাজমান। আজি এই শুভক্ষণত মই চুতীয়া জাতিক সংগঠিত ৰূপত বিকাশৰ দিশেৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা আগবঢ়াই যোৱা প্ৰয়াত ধৰ্মচন্দ্ৰ শইকীয়া, ভৱকান্ত চুতীয়া, কোষেশ্বৰ বৰুৱা, বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া প্ৰমুখ্যে সকলোৰে প্ৰতি মই গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বিজ্ঞানৰ গৱেষণা জগতত, কোনোবাই কৃষি জগতত, কোনোবাই অৰ্থনীতি জগতত, অৰ্থাৎ মানুহৰ জীৱনৰ বিভিন্ন কৰ্মপথাৰত চহকী আমি উন্নত মানৱ সম্পদ হিচাপে নিজক প্ৰতিষ্ঠা কৰিব লগা হ'লে লৰালি কালৰ পৰা আমি নিজক প্ৰস্তুত কৰিব লাগিব। গতিকে চুতীয়া সমাজখনে মই ভাবোঁ যে এই উপলব্ধিৰে আগন্তুক দিনত পুত্ৰ কন্যাক শিক্ষাৰ প্ৰতি অধিক ধাউতিশীল কৰাত বিশেষ
তৎপৰতা আৰু বিশেষ পদক্ষেপ গ্ৰহণ কৰিব আৰু সদৌহন চুতীয়া ছাত্ৰ সন্থা হিচাপে এটা সুস্থ সবল শৈক্ষিক বাতাবৰণ চুতীয়া সমাজত গঢ় দিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিবই লাগিব। ইয়াৰ বিকল্প নাই, কাৰণ যুগটো প্ৰতিযোগিতামুখী হৈছে। দিছ ইজ এ এজ অফ কম্পিটিশ্যন। উপায় নাই, কাৰণ আপোনালোকে আজি তাৰিখত দেখিছে চৰকাৰৰ যদি 1000 ক'ৰবাত যদি চাকৰিৰ বাবে আমি আবেদন জনাওঁ, এডভাৰটাইজমেণ্ট দিওঁ, বিজ্ঞাপন দিওঁ, 1000 চাকৰিৰ কাৰণে 2 লাখ 3 লাখ আবেদনকাৰী। যুগটো প্ৰতিযোগিতাৰ, উপায় নাই। গতিকে আমাৰ মানসিকতা তেনেধৰণে প্ৰস্তুত কৰিব লাগিব। আজি তাৰিখত মোৰ ভাল লাগিছে যে আমাৰ কাৰ্যকালত, মই ডাংকুপ মাৰি কোৱা কথা নহয় দেই, আন্তৰিকতাৰ কথাখিনি কৈছোঁ। মই যিটো বস্তু বাস্তৱত দেখিছোঁ তাৰ ওপৰত ভিত্তি কৰি কথা কেইটামান ক'ব বিচাৰিছোঁ। অত দিনে মই নিজেই খেতিয়কৰ ল'ৰা, আৰু আমাৰ ইয়াত সকলোৱে খেতিয়কৰ ল'ৰা বুলি ক'লেও ভুল কোৱা নহয়, হয়নে? কিন্তু আমি বহুত দিন ধৰি এই কৃষিখণ্ডক অৱহেলা কৰিলোঁ। আমাৰ আই পিতাই আজো ককাসকলে পৰম্পৰাগত পদ্ধতিৰে নিজৰ মাটিডৰাত খেতি কৰিব লগা হৈছিল। কঠোৰ পৰিশ্ৰম। বিজেপি নেতৃত্বাধীন যিখন মিত্ৰজোঁটৰ দিছপুৰৰ চৰকাৰ আছে, এইখন চৰকাৰ আপোনালোকৰ চৰকাৰ। আপোনালোকে 2016 চনত গঠন কৰিছিল। এইখন চৰকাৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে গঠন কৰা চৰকাৰ। গতিকে এইখন চৰকাৰে অসমৰ প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰিবৰ বাবে প্ৰতিজ্ঞাবদ্ধ, দায়বদ্ধ, সংকল্পবদ্ধ। সেই লক্ষ্যৰে আমি কাম কৰি আছোঁ, কাম কৰি যাম। মোৰ ভাল লাগিছে মহেন বৰা ডাঙৰীয়াই তেখেতৰ বক্তব্যত কেইটামান কথা কৈছে। আমি সতী সাধিনীৰ নামেৰে বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিম, শ্ৰদ্ধা ভক্তিৰে কৰিম। সেইগৰাকী মহান বীৰাংগনাৰ বীৰত্বই আজি অসমীয়া জাতিক একবিংশ শতিকাত অনেক শক্তি যোগান ধৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। উঠি অহা প্ৰজন্মক